তো গাইজ গুড মৰ্ণিং আৰু এতিয়া টাইম হৈ গ'ল 10:19 মানে আজি 14 আগষ্ট। তো আজি আমাৰ বিদেশৰ পৰা লাষ্ট হ'ব। তো আজি ৰুমত ইয়াতে থাকিলোঁ। তো ট্ৰেইনত যাওঁতে কিনো ভিডিঅ' বনাই থাকিম। তো এনেকৈ ট্ৰেইনত 3 দিনমান লাগিব আমাৰ জাৰ্ণিটো। তো ট্ৰেইনৰ কিনো ভিডিঅ' বনাই থাকিম। অসমত গৈকে লগ পাই আছোঁ। তো বেগ টালি টপলা লৈ তো আজি এইখন হোটেলতে থাকিলোঁ ওপৰত। তো এতিয়া বঢ়িয়াকৈ যাওঁ। আমাৰ 12:40 মানত ট্ৰেইন আছে। তো ট্ৰেইনৰ পৰা ডাইৰেক্ট আমাৰ গুৱাহাটীৰ দেৱী মা কামাখ্যা ষ্টেচনলৈকে। তো দ্বাৰিকা ষ্টেচনৰ পৰা আহিছোঁ আৰু আহিকে ভিডিঅ' বনাবই পাহৰিছোঁ তো দ্বাৰিকাত বহুত জেগা ফুৰিলোঁ আৰু এতিয়া বঢ়িয়াকৈ ট্ৰেইনত গৈ আছোঁ একেবাৰে গুৱাহাটীত। আৰু এতিয়া ফ্লাইটৰ এইটো কিবা এই খানা দিয়াটো এতিয়াহে খাইছোঁ চকলেট। এতিয়া মই অকলে আছোঁ ইয়াতে 24 নম্বৰত আৰু ইহঁতে আছে ইয়াতে 50 আৰু 52 নম্বৰত। ইহঁতে বেলেগ এক্সট্ৰাকৈ আছে আৰু মই এতিয়া বঢ়িয়াকৈ গৈ আছোঁ ইয়াতে এতিয়াহে ভিডিঅ'টো এডিটিং কৰিব পাৰিছোঁ, নহ'লে মাথাটো নষ্ট হৈ গৈছিল মোৰ। এতিয়া বঢ়িয়াকৈ গৈ আছোঁ। খানা আহি গ'ল এতিয়া ট্ৰেইনত। বঢ়িয়াকৈ খাই লওঁ আৰু এতিয়া টাইম হৈছে 4:47। মেগী আৰু এই আছে বিলাহী আচাৰ। এই আচাৰ বঢ়িয়াকৈ শুই যাওঁ। এনেকৈ 3 দিন খাব লাগিব, গাঁৱত ধোৱা নহ'ব। আৰু বঢ়িয়াকৈ খাই আহিলোঁ, এতিয়া শুই যাব আৰু এতিয়া। আৰু ইয়াতে বঢ়িয়াকৈ লগাই লওঁ। এইটো কাপোৰটো এনেকৈ ইয়াতে এনেকৈ কোনেও খুলিব নোৱাৰাকৈ এনেকৈ লগ কৰিলোঁ আৰু এইফালে লগ কৰিলোঁ। সৰু মৰু জেগা আৰু মোবাইলটো চাৰ্জ দি থৈ দিছোঁ ইয়াতে। এতিয়া বঢ়িয়াকৈ শুই যাওঁ। কালি ৰাতিপুৱা আৰু লগ পাই আছিলে। বাই বাই। তো গাইজ গুড মৰ্ণিং আৰু এতিয়া টাইম হৈ গ'ল 9:55। তো আহি পালোঁ এতিয়া। এতিয়া তাৰ পৰা কি আনিছোঁ অলপমান দুখ কিবা কিনি আনিছোঁ আৰু প্ৰসাদ চৰসাদ ইয়াতে আছে মনাটো। আৰু সোমনাথ জ্যোতিলিঙৰ পৰা 3টা সোমনাথ জ্যোতিলিং আনিছোঁ ইয়াতে। আৰু এই আছে দ্বাৰিকাৰ এইটো কৃষ্ণ, ইয়াতে ফাকুৱা আছে। আৰু এইটো এটা শিৱলিংগ আৰু এইকেইটা প্ৰসাদ প্ৰসাদ আৰু এইটো এটা ডুমৰু। কেনেকৈ বজাইবা এইটো মই এইটো বজাব নোৱাৰোঁ। বাকী প্ৰসাদ আৰু এইটো দ্বাৰিকা। আৰু দ্বাৰিকাত ভালকৈ ব্লগ বনাবই নোৱাৰিলোঁ, তাতেতো একেবাৰে ভিডিঅ' এলাওৱে নাই।